নমস্কাৰ বহুদিনৰ বিৰতিৰ পিছত পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিএম কিচেন আসামিছলৈ আজি মই আপোনালোকৰ বাবে লৈ আহিছো এটা বিশেষ ৰুটি আৰু ৰুটিটোৰ নাম হৈছে পৌষ্টিক ৰুটি এতিয়া ভিডিওটো শেষলৈকে চাই যাব আৰু যদি চাই ভাল লাগে তেনেহলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যি সকল ব্যক্তিৰ ঘৰত সৰু লৰা ছোৱালী আছে তেওঁলোকে নিশ্চয় এটো এবাৰ বনাই খুৱাই চাব আৰু লগতে টিফিনত দিবলৈ বহুত ভাল হয় বস্তুটো ইজি হয় আৰু খাবলেও যেহেতু ভাল হয় সৰু লৰা ছোৱালীয়ে খাইও ভাল পাব আৰু যেহেতু এই ৰুটিটো ডায়াবেটিস পেশেন্টৰ কাৰণে বিশেষকৈ বেছি ভাল আৰু ৰুটিটো যেহেতু আমি সেউজীয়া শাক মানে মই ধনিয়া আৰু গাজৰ ব্যৱহাৰ কৰিছো আপোনালোকে যদি বিচাৰে তেনেহলে আৰু বেলেগ কিবা এড কৰো বুলিলে কৰিব পাৰে মই এইখিনি এড কৰিছো আৰু এটা চাই যাব আৰু বনাই খাই চাব এবাৰ আৰু কমেন্ট বক্সত জনাবলৈ নাপাহৰিব যে ৰুটিটো খাই কেনে পালে আৰু এতিয়া কেনেদৰে বনালো কেনেকৈ কি কৰিলো পৌষ্টিক ৰুটি বনাবৰ বাবে মই লৈছো অলপমান গাজৰ আৰু গাজৰখিনি দেখিছেনে আমি এনেদৰে কাটি লৈছো কাটি মানে পিচি লৈছো আৰু অকনমান ধনিয়া লৈছো ধনিয়াখিনিও আমি সৰু সৰুকৈ মিহি মিহিকৈ কাটি লৈছো আৰু 1 কাপ হৈছে আটা আৰু হাফ কাপ ময়দা আৰু আপুনি আপোনাৰ পছন্দ অনুসৰি কালাৰ যদি কৰো বুলি ভাবে তেনেহলে ফুড কালাৰ এড কৰিব পাৰে আৰু বেকিং পাউডাৰ লৈছো পানী আৰু অলপমান ৰিফাইন তেল আৰু এতিয়া মই এই আটাখিনি ইয়াত এনেদৰে ঢালি দিছো আৰু ইয়াৰ লগতে দিদিম ময়দাখিনি দেখিছেনে এনেদৰে আটাখিনিৰ লগতে ময়দাখিনি দি দিব আৰু এইখিনি ভালদৰে মিক্স কৰিব মই এইখিনি ভালদৰে মিক্স কৰি ল'ম আৰু ইয়াতে এতিয়া অকণমান নিমখ দিম নিমখ কৰিছোঁ ইয়াত আৰু নিমখখিনি এনেদৰে ভালদৰে মিক্স কৰি ল'ম আৰু নিমখখিনি মিক্স কৰাৰ পাছতেই মই ইয়াত দিম বেকিং পাউডাৰ অলপমান বেকিং পাউডাৰ আপোনালোকে মানে যদি ঘৰত মানুহ বেছি আছে তেনেহ'লেতো সৰহকৈ বনাব লাগিব যিহেতু মই এতিয়া এনেই আপোনালোকক দেখুৱাবৰ কাৰণে বনাইছোঁ আৰু মই এতিয়া কমকৈ বনাইছোঁ আপোনালোকে নিজৰ মানে যিটো জোখত আপোনালোকে বনায় সেইটো জোখত আপোনালোকে বেকিং পাউডাৰটো দিব আৰু মই এতিয়া হাফ চামুচ দিলোঁ বেকিং পাউডাৰ আৰু এইখিনি বেকিং পাউডাৰখিনি দিয়াৰ পিছত এইখিনি এনেদৰে মিক্স কৰি দিলোঁ আৰু ইয়াতে এতিয়া দি দিম অকণমান ৰিফাইন তেলটো আপোনালোকে কমকৈ দিব যিহেতু এইখিনি মিক্স কৰিব লাগিব সেয়েহে বেছি নিদিব অকণমান ৰিফাইন তেল দিলোঁ আৰু এইখিনি এতিয়া ভালদৰে এনেকৈ মোহাৰি লওঁ আমি ভালদৰে এনেকৈ মোহাৰি ল'লোঁ আৰু এইখিনি অলপ কুকুৰীয়া নিচিনা হৈছে আটা আৰু ময়দাৰ মিক্সটো আৰু ইয়াতে মই এতিয়া দি দিম তাত আমি কুটি লোৱা সৰু সৰুকৈ মিহি কৰি লোৱা গাজৰখিনি দিওঁতে আপোনালোকে মানে এটা ঠাইতে পেলাই নিদিব এনেকৈ খিচৰিটো কৰি দিব আৰু মিক্স কৰিব যিহেতু এই ৰুটিটো ডায়াবেটিস পেশেন্টেও খাব পাৰে আপোনালোকে যদি ঘৰত আপোনালোকৰ কাৰোবাৰ ডায়াবেটিস ৰোগী আছে তেতিয়াহ'লে আপোনালোকে দিব পাৰে আৰু এইটো বহুত মানে বেমাৰী মানুহেও খাব পাৰে আৰু বহুত ভাল হয় খাবলৈও সোৱাদযুক্ত হয় যিহেতু নামটোই ইয়াৰ পৌষ্টিক ৰুটি আৰু যিহেতু গাজৰত ভিটামিন এ থাকে আৰু গাজৰ দিয়াটো আৰু গাজৰ খাব লাগে আচলতে কিছুমান মানুহে গাজৰ খাই বেয়া পায় কিন্তু পৰাপক্ষত গাজৰ সদায় খাব লাগে আৰু সৰু ল'ৰা ছোৱালীয়ে যিহেতু এইবিলাক সেউজীয়া শাক পাচলি বা যিকোনো এনেকৈ গাজৰ নাখালে তেতিয়া আপোনালোকে মানে যাৰ ল'ৰা ছোৱালীয়ে নাখায় তেতিয়া আপোনালোকে এনেকৈ মানে বুদ্ধি কৰি খুৱাব পাৰে সৰু ল'ৰা ছোৱালীক আৰু ইয়াতে দি দিছোঁ এতিয়া ধনিয়াখিনি আৰু ধনিয়াখিনি দিয়াৰ পিছত আমি ধনিয়াখিনিও লাহে লাহে মিক্স কৰি দিম গোন্ধটোৱে খাওঁ লাগিব ইমান ধুনীয়া লাগে খাই আপোনালোকে নিশ্চয় এবাৰ ঘৰত
বনাই চাবচোন গাজৰ মিক্সখিনি কৰি হৈ গ'ল আৰু ইয়াতে এতিয়া দিম মই অলপমান পানী কম কমকৈ দিব যিহেতু ধনিয়া আৰু গাজৰখিনি দিয়াৰ পিছত মানে আটাখিনি অলপ পনীয়া নিচিনা হয় আৰু ইয়াতে এতিয়া মই দি দিছোঁ পানী আৰু ভালকৈ এইখিনি সানি ল'ম মোৰ আটাখিনি মৰা হৈ গৈছে আৰু মাৰি লোৱাৰ পাছত দেখিছেনে এইটো এনেকুৱা হৈ গ'ল আৰু কিমান কালাৰফুল হৈছে দেখিছেনে ইমান ধুনীয়া লাগিছে দেখিবলৈ আৰু এইটো এতিয়া ভালদৰে বেলি ল'ম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব আৰু কেনে পালে কমেণ্ট বক্সত জনাব আৰু ঘৰত যদি আপোনালোকে ট্ৰাই কৰিম বুলি ভাবিছে তেনেহ'লে সৰু ল'ৰা ছোৱালীক এইটো টিফিনতো আপোনালোকে দিব পাৰে এইটো আমি এতিয়া বেলি ল'ম ৰুটিটো বেলা হৈ গৈছে আৰু বেলাৰ পাছত দেখিছেনে বেছি ধুনীয়া লাগিছে নহয়নে আৰু এতিয়া আমি গেছটো জ্বলাই টাৱাখন বহাই ল'ম টাৱাখন গৰম হোৱাৰ পিছত মই এনেদৰে অকণমান ৰিফাইন তেল দি দিছোঁ টাৱাখন সম্পূৰ্ণ আপোনালোকে গৰম হ'বলৈ নিদিব যিহেতু পৌষ্টিক ৰুটিটো সদায় ল' ফ্লেমত বনাব লাগে আৰু মই গেছটো একদম ল'ত থৈছোঁ দেখিছেনে একেবাৰে কম কৰি থৈছোঁ আৰু এতিয়া মই এনেদৰে ৰিফাইনখিনি বহলাই লৈছোঁ আৰু ইয়াতে এতিয়া দি দিম বেলি লোৱা ৰুটিখন এয়া দেখিছেনে কিমান কালাৰফুল হৈছে আৰু আপোনালোকে ৰাতিপুৱা যেতিয়া দেৰি হয় ল'ৰা ছোৱালী যিহেতু স্কুলত যিসকলৰ ল'ৰা ছোৱালী আছে স্কুলত থ'বগৈ লাগে টিফিন বনাই দিব লাগে ৰাতিপুৱা টাইম নহয় তেতিয়া আপোনালোকে এটা কাম কৰিব পাৰে ৰাতি এইখিনি এনেদৰে মিক্স কৰি টৌটো বনাই থ'ব পাৰিব আৰু ৰাতিপুৱা তেতিয়া বেলি এনেদৰে ভাজি দিব আৰু টিফিনতো দিব পাৰিব আৰু ল'ৰা ছোৱালীয়ে খায়ো বহুত ভাল পাব আপোনালোকে ইয়াত ভাজিৰ লগতো খাব পাৰে মোৰ পৌষ্টিক ৰুটিখিনি বনোৱা হৈ গৈছে আৰু আমি এনেদৰে সজাই লৈছোঁ আপোনালোকে এনেদৰে ধুনীয়াকৈ ভাল লগাকৈ ইয়াৰ ভিতৰত ভাজি আৰু নহ'লে এনেকৈ জাম সোমোৱাই টিফিনত দিব পাৰে স্কুলৰ ল'ৰা ছোৱালী আৰু এয়াই আছিল আজিৰ ৰেচিপিটো আৰু কেনে লাগিল জনাবলৈ নাপাহৰিব আৰু যদি চাই ভাল লাগিলে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু এয়াই আছিল আজি মোৰ ৰেচিপিটো আপোনালোকে চাই কেনে পালে জনাবলৈ নাপাহৰিব আৰু যদি চাই ভাল লাগিলে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু এনেদৰে আপোনালোকে আপোনালোকৰ সৰু সৰু ল'ৰা ছোৱালীখিনি টিফিনত এনেদৰে বনাই দি চাব আৰু নিজে এবাৰ ট্ৰাই কৰি চাব আৰু মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আজিলৈ আহিছোঁ ধন্যবাদ এয়াই আছিল আজিৰ ৰেচিপিটো চাই কেনে পালে জনাবলৈ নাপাহৰিব আৰু নিশ্চয়কৈ এবাৰ ঘৰত বনাই খাই চাব আৰু বিশেষকৈ যিসকলৰ ঘৰত ৰুটি বা